আগবাঢ়ি যোৱাত সহজ হ'ব। জীৱনটো সহজ নহয়, কিন্তু সহজ নোহোৱাৰ বাবেই জীৱনটো মূল্যৱান। যেতিয়া সকলোৱে কয় আপুনি নোৱাৰিব, ঠিক তেতিয়াই নিজকে কওক মই নিশ্চয় পাৰিম। বিফলতা শেষ নহয়, বিফলতা এটা পাঠহে। যিজনে হাৰ মানে সেইজনে হাৰে, যিজনে চেষ্টা চলাই যায় সেইজনে জিকে। সপোন সৰু হ'লেও ভয় নকৰিব, কাৰণ সপোনে আকাৰ নহয়, সপোনে সাহস বিচাৰে। আজিৰ কষ্টই কালিৰ সফলতাৰ বীজ। থমকি নাযাব, ভাঙিলেও উঠিব, কান্দিলেও আগবাঢ়িব। মনত ৰাখিব, আপোনাৰ ভৰিতেই আছে আপোনাৰ সৰ্বশ্ৰেষ্ঠ ৰূপ। আজি নহয়তো কালি, কিন্তু আপুনি নিশ্চয় সফল হ'ব। যদি ভিডিঅ'টো ভাল লাগিল, চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে, পেজটো ফ'ল' কৰিবলৈ একদমেই নাপাহৰিব। পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ।